ভিডিঅ'টো চোৱাৰ পাছত আপুনি যদি আপোনাৰ সকলোবিলাক বাহানা এৰিবলৈ বাধ্য নহয় তেন্তে ভিডিঅ'টো ডিছলাইক মাৰি দিব, কিন্তু যদি আপুনি মটিভেট হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব। 2011 চনৰ 12 এপ্ৰিলৰ ৰাতি কেইজনমান যুৱকে এজনী ছোৱালীক চলন্ত ৰেলৰ পৰা দলিয়াই দিলে। তাই অচেতন হৈ গোটেই ৰাতি সেই ৰেল লাইনতে পৰি থাকিল আৰু ৰাতিপুৱা সাৰ পাই দেখিছে যে তাই এখন ভৰি কাটা আছে। তাই যেতিয়া হস্পিটেলত আছিল তাই তেতিয়া মন কৰিলে যে মানুহবিলাকে তাইক এতিয়া সহানুভূতি চকুৰে চাবলৈ আৰম্ভ কৰিছে, যিটো তাই সহ্য নহ'ল আৰু সিদ্ধান্ত ল'লে যে তাই এনেকুৱা এটা কাম কৰিব যিটো মানুহে দুখন ভৰিত থাকিও কৰিবলৈ ভাবিব লাগে। তাই সিদ্ধান্ত ল'লে যে তাই হিমালয় পৰ্বত আৰোহণ কৰিব। যেতিয়া তাই ট্ৰেইনিং ষ্টাৰ্ট কৰিছিল তেতিয়ালৈকে তাইৰ ভৰিৰ ঘাঁ শুকুৱাই নাছিল, গতিকে ভৰিৰ পৰা তেজ ওলাই আহিছিল। তাইৰ হাতত অপশ্যন আছিল পিছ হুৰুকি আহি মানুহক ভৰিত বাহানা নিবলৈ, কিন্তু তাই নাহিলে কাৰণ তাই আছিল জিদ্দি আৰু অন্তৰত একুৰা জুই জ্বলি আছিল। মানুহক তাই কিবা এটা কৰি দেখুৱাব বিচাৰিছিল। তাই প্ৰমাণ কৰিব বিচাৰিছিল যে তাই জীৱনত হাৰ মনা নাই। তাই তেনেকৈ ট্ৰেইনিং কমপ্লিট কৰিলে আৰু হিমালয় পৰ্বত আৰোহণ কৰি দেখুৱালে। এই জিদ্দি ছোৱালীজনীৰ নাম হ'ল অৰুণিমা সিনহা, বিশ্বৰ প্ৰথমগৰাকী বিকলাংগ মহিলা যি হিমালয় পৰ্বত আৰোহণ কৰিছে। গতিকে আপোনাৰ কিবা যদি অজুহাত আছে তেন্তে সকলোবিলাক চাইড কৰক আৰু কিবা যদি জিদ আছে তাক পুৰা কৰি দেখুৱাওক। এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।